ভোগাতুৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি ভোগাতুৰৰ প্লেটত আছে চিকেন কাৰী, এইটো জালুক আৰু শুকান জ্বালাই দি বনাইছে, আৰু আছে নেচৰা আৰু আলু ভাজি, কাচকল ভাজি, দালি বটা, কেঁচা নহৰু, নেমু। তো খোৱা আৰম্ভ কৰাৰ আগে আগে সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। তো বলক এতিয়া খোৱাটো আৰম্ভ কৰোঁ। মোৰ মিছেছে বনাইছে আজি, ভালে বনায়। গৰমৰ কাৰণে আৰু পাকঘৰতো সেনেকৈ সোমাই থাকিব ইচ্ছা নাযায় না, তথাপি বৰ কষ্ট কৰি বনাইছে। এইটো চিকেনটো এইয়া তো আপোনালোকৰ আশীৰ্বাদত আৰম্ভ কৰিলোঁ। ধুনীয়া হৈছে। নেচৰা ভাজিটো ইমান কোমল, ভাল হৈছে। মই এই মাংসত দিয়া আলুটো খুব ভাল পাওঁ। কাচকল ভাজি খাব লাগে। কাচকলটো আগতে মূল্যই নাছিল এইগিলাৰ, এতিয়া আপুনি বজাৰত যায় কাচকল চাবচোন। চিকেনটো তেল হৈ গৈছে একেবাৰে, বেছিদিন থাকলে ফুটি মৰিলে হয়। রাখুন। ভাজিটো ধুনীয়া বনাইছে। ভাত লাগবে না? ভাত অলপ আমি একটু ভাত ভাত দিব।
এক টকা মোৰ বৰকৈ হাৰা পেলোৱাৰ নিয়মটো নাই ধান বানা বেছি নান কেঁচা নহৰু ভাতৰ লগত কোনোবাই খাই না এনেকৈ চবে মই বিৰাট ভাল পাওঁ টেষ্টটোৱে বেলেগ হয় অলপমান ভাত লওঁ দিয়ক তোমাৰ লাগিব লৈ যাওঁ অলপমান লৈছোঁ নালাগে তো আজিৰ কাৰণে ইমানে খাই বহুতে ভাল লাগিল তো সকলোৱে কুশলে মংগলে থাকক কালি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই